বন্ধুসকল, যদি আপোনালোকে নিজৰ ঘৰত বহি পেলাই এটা জিৰ' বেলেন্সৰ বেংক একাউণ্ট অপেন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে চাওক। এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা বেংকৰ একাউণ্ট লৈ আহিছোঁ, যোনটো বেংকৰ একাউণ্ট আপোনালোকে নিজৰ ঘৰতে বহি পেলাই আৰু কেৱল মাত্ৰ 2 মিনিটৰ ভিতৰতে আপোনালোকে অপেন কৰি ল'ব পাৰিব আৰু নিজৰ স্মাৰ্টফোনত আপোনালোকে অপেন কৰি ল'ব পাৰিব। আৰু সেই বেংকৰ একাউণ্টটো দি পেলাই আপোনালোকে সকলো ধৰণৰ ট্ৰানজেকশ্যনবিলাক আপোনালোকে কৰিব পাৰিব। পাৰ্চনেলি মই নিজেও এই বেংকৰ একাউণ্টটো মই চলাই আছো আৰু সকলো ধৰণৰ ট্ৰানজেকশ্যনবিলাক মই এই বেংকৰ একাউণ্টটো দি পেলাই কৰিবলৈ পাৰি আছো। কোনটো বেংকৰ একাউণ্ট হয় বন্ধুসকল, এই ভিডিঅ'টোত মই আপোনালোকক ভালদৰে দেখুৱাই দি আছো। সবৰ প্ৰথমতে ভিডিঅ'টো কৰি দিব লাইক আৰু চেনেলটো কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব। কিবা যদি আপোনালোকে বুজি নাপায় কমেণ্টত লিখিব, নহ'লে মোক ইনষ্টাগ্ৰামত আপোনালোকে এবাৰ ফ'ল' কৰি পেলাই আপোনালোকে মোক তাতে DM কৰি দিব, মই আপোনালোকক সহায় কৰি দিম। চ' বেংকৰ একাউণ্টটো মই আপোনালোকক দেখুৱাই দিম আৰু এটা ওৱান অফ দি বেষ্ট বেংকৰ একাউণ্ট হয় মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, কাৰণ মই নিজে পাৰ্চনেলি এই একাউণ্টটো মই ইউজ কৰিছোঁ আৰু সকলো ধৰণৰ সুবিধাখিনি এই বেংকৰ একাউণ্টটোতে পোৱা যায়। চ' কেনেধৰণৰ সুবিধাখিনি আছে বন্ধুসকল আপোনালোকে এবাৰ চাই লওক ইয়াতে ভিডিঅ'টোত। মই এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিং অন কৰি দিছোঁ আৰু মই ইয়াতে বৰ্তমান বেংকৰ যোনটো একাউণ্ট হয় এইটো এতিয়া বৰ্তমান অপেন কৰি দিম। তো চাওক আপোনালোকে বন্ধুসকল, স্ক্ৰীনৰ ছাইডত আপোনালোকে চাবলৈ পাইছে এয়াৰটেল পেমেণ্টছ বেংক যোনটো হয়। ইয়াতে মই এটা বেংকৰ একাউণ্ট অপেন কৰি লৈছোঁ। আপোনালোকে হয়তো বহুত জেগাত দেখিছে, আপোনালোকৰ নিয়াৰ বাই এয়াৰটেল পেমেণ্টছ বেংকৰ একাউণ্ট বহুতে ইউজ কৰি আছে, কিন্তু আপোনালোকে বন্ধুসকল ক'তো যাব নালাগে একাউণ্টটো অপেন কৰিবলৈ। আপোনালোকে নিজৰ ঘৰতে বহি পেলাই 2 মিনিটৰ ভিতৰতে আপোনালোকে একাউণ্টটো নিজৰ মোবাইলতে আপোনালোকে অপেন কৰি ল'ব পাৰিব। চ' চাব পাৰে এইটো হৈছে যোনটো মেইন মেনু হয় এয়াৰটেল পেমেণ্টছ বেংকৰ। কি কি সুবিধাখিনি আছে ইয়াত আপোনালোকে চাবলৈ পাৰিব। চ' মই ডাইৰেক্টলি কি কৰিছোঁ, পে বোলা অপশ্যনটোত মই ক্লিক কৰি দিছোঁ আৰু কি কি ফেচিলিটি এই এপটোৰ ভিতৰত পোৱা যায় মই গোটেইখিনি আপোনালোকক এক্সপ্লেইন কৰি পেলাই দি আছোঁ। চ' প্ৰথমতে আপোনালোকে চাবলৈ পাইছে স্কেন এনি কিউআৰ। যদি মই কোনোবা এখন দোকানত মাৰ্চেণ্টক মই পে'মেণ্ট কৰিব লগা হয়, স্কেন এণ্ড পে' মই কৰিব পাৰোঁ। ফোন নম্বৰত যদি কাৰোবাক মই পইচা পঠাব লগা হয়, মই ইয়াৰ পৰা পঠিয়াব পাৰোঁ। যিকোনো এটা UPI আইডিত যদি মই পইচা চেণ্ড কৰিব লগা হয়, ইয়াৰ পৰাই মই কৰিব পাৰি আছোঁ। কোনোবা মানুহে যদি আপোনাক বেংকৰ একাউণ্ট নাম্বাৰ দিয়ে, তাতে যদি আপোনালোকে 500 টকা 1000 টকা যদি চেণ্ড কৰিব লগা হয়, পঠাব লগা হয়, আপোনালোকে ইয়াৰ পৰাই পাৰিব। চেল্ফ ট্ৰান্সফাৰ, যদি আপোনালোকৰ এটা বেংকৰ একাউণ্ট আপোনালোকে চলাই আছে, ইটো একাউণ্টৰ পৰা সিটো একাউণ্টলৈ যদি আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিম বুলি ভাবিছে, চেল্ফ ট্ৰান্সফাৰ আৰু ইয়াতে অপশ্যন আছে। বেলেঞ্চ আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। ATMত যোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। এই এপটোৰ পৰাই আপোনালোকে কিমান পইচা বেলেঞ্চ আছে আপোনালোকৰ একাউণ্টত আপোনালোকে চেক কৰিব পাৰিব। কাক আপোনালোকে কিমান পইচা পঠিয়াইছে সোমাইছে, হিষ্ট্ৰী অপশ্যনটোত আপোনালোকৰ গোটেইখিনি লেনদেন আপোনালোকৰ ইয়াতে ওলাই যাব। আপোনালোকে মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল পেমেণ্ট, ফাষ্টেগ ৰিচাৰ্জ, চিলিণ্ডাৰ বুক কৰা, ক্ৰেডিট কাৰ্ডৰ বিল, EMI, এই গোটেইখিনি বস্তু আপোনালোকে এই মানে এপ্লিকেশ্যনটোৰ পৰাই আপোনালোকে গোটেইখিনি আপোনালোকে সুবিধা পাই যায়। ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে যে ফিক্সড ডিপজিট এটা আপোনালোকে কৰিব পইচাখিনি, ফিক্সড ডিপজিটৰ অপশ্যন এটা তেওঁলোকে দিছে। গ'ল্ড লোন লাগিলে ইয়াতে পাই যাব। ক্ৰেডিট স্ক'ৰ, যদি আপোনালোকৰ পেন কাৰ্ডৰ স্ক'ৰ চেক কৰিব লগা হয়, ইয়াতে আপোনালোকে এটা অপশ্যন পাই যায়, ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। চ' একমতে ক'বলৈ গ'লে এই যোনটো এপ্লিকেশ্যন আছে বন্ধুসকল, বহুত বেছি এটা ভাল এপ্লিকেশ্যন হয় আৰু বহুত বেছি এটা মজাৰ বেংকৰ একাউণ্ট হয়, যোনটো আমি বাহিৰত নোযোৱা কৰি নিজৰ ঘৰতে বহি নিজৰ স্মাৰ্টফোনতে আমি খুলিবলৈ পাৰি আছোঁ। চ' এই একাউণ্টটো কেনেকৈ আমি খুলি ল'ব লাগিব নিজৰ মোবাইলত, মই প্ৰচেছখিনি আপোনালোক এই ভিডিঅ'তে আপোনালোকক দেখুৱাই দি আছোঁ। চ' আপোনালোকে মন কৰিব ভিডিঅ'টো ভালদৰে। মই আপোনালোকক ইয়াতে দেখুৱাই দি আছোঁ যে কেনেদৰে আপোনালোকে এই একাউণ্ট আপোনালোকে খুলিব। চ' এই ভিডিঅ'টো যে আপোনালোকে চাই আছে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে বন্ধুসকল। মোৰ বুলি যোনটো অপশ্যন আছে ভিডিঅ'টোৰ তলত, মোৰত ক্লিক কৰি দিয়াৰ লগে লগে ডেছক্ৰিপশ্যনটো খুলি যাব। ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ এই যোনটো বেংকৰ একাউণ্ট হয় তাৰ অপেনিং লিংকটো মই দি দিছোঁ। আপোনালোকে ক'তো বিচাৰি ফুৰিব নালাগে, তাতে সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰীনত এতিয়া চাবলৈ পাইছে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে তাতে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আপোনালোকে ইউজ কৰি আছে, সেই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। OTP আহিব। OTP অহাৰ লগে লগে OTPটো আপোনালোকে ফিল আপ কৰি দিব। কৰি দিয়াৰ লগে লগে ইয়াতে ফৰ্ম এখন আহিব। আপোনালোকে যে একাউণ্টটো যে অপেন কৰিম বুলি ভাবিছে, তো তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰে মই ফৰ্মখন ফিল আপ কৰি দিলোঁ। ডেট অফ বাৰ্থ, মেল ফিমেল, ইমেইল, এইবিলাক পেন কাৰ্ড নাম্বাৰ গোটেইখিনি মই ইয়াতে ভৰাই দিলোঁ। ভৰাই দি পেলাই মই কি কৰিলোঁ, কণ্টিনিউ বটনটো মই ইয়াতে দবাই দিলোঁ। দবাই দিয়াৰ লগে লগে মোৰ যোনটো আবেদন হয় এই বেংকটো অপেনিং কৰাৰ কাৰণে হৈ গৈছে আৰু প্লে ষ্টৰত মোক এতিয়া বৰ্তমান লৈ অহা হৈছে আৰু ইনষ্টল বুলি পেলাই অপশ্যনটো আহি গৈছে। চ' মই ইয়াতে কি কৰিলোঁ, মই ইনষ্টল বোলা অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। এতিয়া আমি এপ্লিকেশ্যনটো কি কৰিম, আমি ইনষ্টল কৰি ল'ম। চ' আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে, মন দি পেলাই চাব বন্ধুসকল ভিডিঅ'টো। ষ্টেপছবিলাক আপোনালোকে মিছ নকৰিব, নহ'লে আপোনালোকৰ অলপ হয়তো অসুবিধা হ'ব পাৰে বেংকৰ একাউণ্টটো অপেন কৰিবলৈ। চ' চাওক, এপ্লিকেশ্যনটো ইনষ্টল হৈ গৈছে। মই এতিয়া অপেন কৰি লৈছোঁ। অপেন কৰি লৈ এতিয়া
আমি ইয়াতে একাউণ্ট অপেনিঙৰ যোনটো আমাৰ কাম আছে এইখিনি আমি ইয়াতে কৰিব লাগিব। প্ৰথমত আমি মোবাইল নাম্বাৰ দিব লাগিব। দুই এটা বস্তু বন্ধুসকল হয়তো আপোনালোকৰ ব্লেংক চাব পাৰে, যিহেতু পাৰ্চনেল ইনফৰমেশ্যন হয় এইবিলাক, সেইটো কাৰণে আপোনালোকে ব্লেংক বা ব্লাৰ আপোনালোকে চাবলৈ পাব। ঠিক আছে, চ' আপোনালোকে চাব পাৰে মোবাইল নাম্বাৰ দিলোঁ, OTP আহিল, OTP মই ফিল আপ কৰি দিলোঁ। এতিয়া যোনটো আমাৰ একাউণ্ট অপেনিঙৰ যোনটো জাৰ্ণি হয় ইয়াতে আমাৰ আৰম্ভ হৈ পৰিছে। ৱেলকাম বুলি পেলাই আমাৰ ইয়াতে আহি গৈছে। তো চাব পাৰে আপোনালোকে বন্ধুসকল স্ক্ৰীনত যিখিনি চিষ্টেমত মই কৰি আছোঁ ইয়াতে কামখিনি আপোনালোকে ঠিক তেনেদৰে আপোনালোকে কৰি ল'ব। লাগিলে ভিডিঅ'টোত এবাৰ জাগাত লাগিলে দুবাৰ তিনিবাৰকৈ আপোনালোকে চাব, ষ্টেপছখিনি কোনো মিছ নকৰিব আপোনালোকে। চব আপোনালোকে ভালদৰে কামখিনি কৰিব। চ' আপোনালোকৰ একাউণ্ট যোনটো আছে এইটো আপোনালোকৰ অপেনিং হৈ যাব। তো চাব পাৰে ইতিমধ্যে মই OTP দি দিছোঁ। দি দিয়াৰ লগে লগে মোৰ যোনটো বেংকৰ একাউণ্ট হয় এইটো আমাৰ অপেন হৈ গৈছে। অপেন হোৱাৰ লগে লগে যোনটো মোৰ ইয়াতে মেইন মেনু আছে এইটো খোল খাই গৈছে। আৰু ইয়াতে এটা কাম সৰু কৰিব লগা আছে, 50 টকা বা 100 টকা এটা মিনিমাম 100 টকা এটা আপোনালোকে যোনটো একাউণ্ট আপোনালোকে বৰ্তমান চলাই আছে, SBI হওক, PNB হওক, আছাম গ্ৰামীণ হওক, HDFC হওক, তাৰ পৰা আপোনালোকে 100 টকা এটা মিনিমাম আপোনালোকে এইটো একাউণ্টত আপোনালোকে এড মানি কৰিব লাগিব। তেতিয়া গৈ পেলাই আপোনালোকৰ যোনটো এয়াৰটেল পেমেণ্ট বেংক হয় এইটো এক্টিভ হ'ব। এক্টিভ হোৱাৰ পাছত আপোনালোকে বেংকটো আপোনালোকে ইউজ কৰিব পাৰিব। চ' মই কি কৰিছোঁ ইয়াতে 100 টকা এটা পেমেণ্ট কৰিছোঁ। পেমেণ্ট কৰি দিয়াৰ লগে লগে মোৰ যোনটো এপ্লিকেশ্যন আছে এইটো বৰ্তমান এতিয়া এক্টিভ হৈ পৰিছে। আৰু এতিয়া মই বৰ্তমান যিকোনো ধৰণৰ ইয়াতে লেনদেন মই এই এপ্লিকেশ্যনটোত কৰিব পাৰোঁ। একদম ইজি প্ৰচেছ হয়। কেৱল আপোনালোকে প্ৰথমত অহা ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইনষ্টল কৰিবলৈ আহিব। ইনষ্টল আপোনালোকে কৰি দিয়াৰ লগে লগে এনেকৈ ধৰণৰ 100 টকা এটা পেমেণ্ট কৰিবলৈ আহিব। আপোনালোকে পেমেণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো এয়াৰটেল পেমেণ্ট বেংক হয় সেইটো আপোনালোকৰ এক্টিভ হৈ গ'ল। চ' এক্টিভ হোৱাৰ পিছত আপোনালোকে যিকোনো ধৰণৰ পেমেণ্ট আপোনালোকে কৰিব পাৰিব। তো চাব পাৰে মই ইয়াতে 1 ৰুপিজ এটা বৰ্তমান মই পেমেণ্ট কৰি আছোঁ। চ' এনেকৈ ধৰণৰ আপোনালোকে কিছুমান বস্তু আপোনালোকে গাইজ ইয়াতে ব্লাৰ দেখিবলৈ পাব। মই কিছুমান ব্লাৰ ৰাখিছোঁ যিহেতু এইবিলাক পাৰ্চনেল ইনফৰমেশ্যন হয়। চ' এনেকৈ ধৰণৰ আপোনালোকে এই যোনটো এপ্লিকেশ্যন আছে এইটো আপোনালোকে ইউজ কৰিব পাৰিব। সকলো ধৰণৰ বন্ধুসকল সুবিধা ইয়াতে দিয়া আছে। চব ধৰণৰ আপোনালোকে ইয়াতে পেমেণ্ট, ৰিচাৰ্জ, বিল পেমেণ্ট এভৰিথিং আপোনালোকে ইয়াতে কৰিব পাৰিব। আৰু একদম ইজি প্ৰচেছ হয়। আপোনালোকে নিজৰ ঘৰতে বহি পেলাই এই একাউণ্টটো আপোনালোকে অপেন কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। চ' এনেকৈ আৰু ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। নেক্সট আমি আৰু এটা ভিডিঅ'ত লগ পাম। চ' বাই বাই।